নমস্কাৰ আজি মই আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো আজি মই আপোনালোকৰ আগত এই ভিডিঅ' লৈ অহাৰ উদ্দেশ্য হ'ল আপোনালোকক সফল পিতৃ বা মাতৃ হিচাপে গঢ়ি তোলা আশা কৰিছো ইয়াৰ মাধ্যমেৰে আপোনালোক আপোনাৰ শিশুক সফল জীৱন গঢ়ি তোলাত সহায় কৰিব কোভিড-19 আৰম্ভ হৈছে তেতিয়াৰ পৰা বেছি ঘৰত যাব পৰা নাই গতিকে এইবাৰ পূজাৰ বন্ধত মই ঘৰত যাবৰ সিদ্ধান্ত ললো আৰু ঘৰত গৈ থাকোতে মই ভাবিলো যে ঘৰত গৈ থকা সময়টো নষ্ট নকৰি যদি আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাও আৰু লগত তেতিয়াহ'লে মই আপোনালোকক উপকৃত কৰিব পাৰিম এই যাত্ৰা এনজয় কৰক আৰু পেৰেণ্টিঙৰ বিষয়ে নতুন নতুন কথা জানক এই ভিডিঅ'টো লাষ্টলৈকে চাব এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত মই 100% ক'ব পাৰোঁ যে আপুনি আপোনাৰ শিশুক অতি সহজে শুদ্ধ পদ্ধতিৰে ডাঙৰ দীঘল কৰিব পাৰিব শিশুৰ লগত কেনেকৈ ফলপ্ৰসূভাৱে ভাৱ বিনিময় কৰিব পাৰে সেই বিষয়ে জনাম যাক ইংৰাজীত আমি কমিউনিকেশ্যন স্কিলছ বুলি কওঁ ইয়াত শিশুৰ লগত হ'ব পৰা সংঘাত কিদৰে মীমাংসা কৰিব পাৰি সেই বিষয়ে ক'ম অৰ্থাৎ পিতৃ মাতৃ আৰু শিশুৰ মাজত বিভিন্ন ধৰণৰ কনফ্লিক্ট বা সংঘাত হ'ব পাৰে সেই সংঘাত কেনেকৈ মীমাংসা কৰিব পাৰি বা সেই সংঘাত উৎপন্ন হোৱাৰ পৰা কেনেদৰে বাধা দিব পাৰি সেই বিষয়ে মই ক'ম তাৰপিছত এই ভিডিঅ'টোত মই শিশুৰ কিছুমান বেয়া ব্যৱহাৰ থাকে কিছুমান অলাগতিয়াল ব্যৱহাৰ থাকে সেই ব্যৱহাৰবিলাকৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি সেই বিষয়ে আপোনালোকক কিছুমান টিপছ দিম লগতে আপোনাৰ শিশুটি যাতে এটা সুস্থ নাগৰিক হিচাপে গঢ়ি উঠিব পাৰে তাৰ বাবে শিশুটিৰ জীৱনত কেনেদৰে বিভিন্ন ধৰণৰ লিমিট বা বাউণ্ডাৰিজ বা পৰিসীমা বান্ধি দিব লাগে সেই বিষয়েও কথা পাতিম গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পেৰেণ্টিং মূলতঃ 4 প্ৰকাৰ হ'ব পাৰে অৰ্থাৎ আপুনি আপোনাৰ শিশুৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ কৰে আপোনাৰ ব্যৱহাৰৰ শিশুৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব সেই বস্তুটো 4টা ভাগত বিভক্ত কৰিব পাৰি পেৰেণ্টিঙক যিটো 4টা ভাগত বিভক্ত কৰা হয় ই দুটা মূল উপাদানৰ ওপৰত ভিত্তি কৰি কৰা হয় এটা হ'ল শিশুটিক আপুনি কিমান পৰিসীমা বান্ধি দিয়ে বা শিশুটিৰ পৰা আপুনি কিমান এক্সপেক্টেশন বা আশা কৰে আৰু দ্বিতীয়টো হ'ল আপুনি শিশুটিক কিমান মৰম কৰে বা শিশুটিৰ প্ৰতি আপুনি কিমান মৰম দেখুৱায় সো এই দুটা মূলতঃ উপাদানৰ ওপৰত ভিত্তি কৰি 4টা পেৰেণ্টিং ষ্টাইলত বিভক্ত কৰিব পাৰি প্ৰথম যেটো পেৰেণ্টিং পদ্ধতি আছে পেৰেণ্টিং ষ্টাইল আছে হেতুক অথৰিটেৰিয়ান পেৰেণ্টিং বুলি কোৱা হয় যিবোৰ অথৰিটেৰিয়ান পিতৃ মাতৃ থাকে অথৰিটেৰিয়ান পেৰেণ্টছ থাকে সিহঁতৰ শিশুটিৰ পৰা বহুত বেছি হাই এক্সপেক্টেশন থাকে বা উচ্চ আকাংক্ষা থাকে সেই আকাংক্ষাবোৰ কেতিয়াবা আনৰিয়েলিষ্টিক হোৱা দেখা যায় উদাহৰণস্বৰূপে ধৰি লওক এজন শিশুৱে পৰীক্ষাত বি গ্ৰেড পালে শিশুটোৱে নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছিল কিন্তু অথৰিটেৰিয়ান পিতৃ মাতৃয়ে সেই কথা বুজি নাপাব তেনে পিতৃ মাতৃয়ে শিশুটিক গালি পাৰিব বা মাৰিব যে তুমি কিয় এ গ্ৰেড নাপালা এই ধৰণৰ পেৰেণ্টিং পদ্ধতিত বহুত বেছি পৰিমাণৰ লিমিট বা বাউণ্ডাৰিজ থাকে আৰু বহুত বেছি উচ্চ আকাংক্ষা থাকে কিন্তু মৰম বহুত কম পৰিমাণে থাকে হয় তেওঁলোকে ক'ব যে নহয় মই মোৰ শিশুটোৰ সবতকৈ ভাল পাওঁ মই শিশুটিৰ বাবে বৰ বেষ্টটো বিচাৰোঁ সবতকৈ বেছি ভাল হোৱাটো বিচাৰোঁ কিন্তু হি এইটো কৰিব লাগিব বা সেইটো কৰিব লাগিব তাৰ ভালৰ কাৰণে আমাৰ মতেই চলিব লাগিব ইত্যাদি ধৰণৰ কথা কোৱা দেখা যায় মই যেতিয়া সৰু আছিলো মোৰ এইবোৰ এনে ধৰণৰ নিয়ম নীতি আছিল আমাৰ ঘৰত এনে ধৰণৰ কিছুমান বাউণ্ডাৰিজ আছিল মইতো বেয়া নাপাইছিলো কিন্তু প্ৰকৃততে বহুত কম মৰম আৰু সন্মান দিয়ে এনে পিতৃ-মাতৃয়ে শিশুটিক কম পৰিমাণৰ মৰম কৰে আৰু ৰেসপেক্টটো কম দিয়া দেখা যায় এই ধৰণৰ পিতৃ-মাতৃয়ে সাধাৰণতে শিশুক শাস্তি দিয়া দেখা যায় শিশুৱে কিবা এটা ভুল কৰিলে বিভিন্ন ধৰণৰ পানিশমেন্ট দিয়ে মই যেনেকৈ কৈছো সেইদৰেই কৰিব লাগিব নকৰিলে এইটো শাস্তি পাবি এনে ধৰণৰ কথা কোৱা দেখা যায় এনে ধৰণৰ পিতৃ-মাতৃবোৰ সাধাৰণতে আমি ষ্ট্ৰিক্ট পেৰেণ্ট বুলি কওঁ বা অনুশাসন মানি চলিব লাগিব দেই যি হওক নহওক তেওঁলোক নিজে এক প্ৰকাৰ বছৰ নিচিনা ব্যৱহাৰ কৰে বা তেনেকুৱা ধৰণৰ এটা এটিটিউড দেখুৱায় তেওঁলোকে শিশুটোৰ লগত কোনো মীমাংসা নকৰে কোনো কথাত নেগোচিয়েশ্যন নকৰে যিটো হয় হেতু হয় সিহঁত সদায় ৰাইট শিশুটো কেতিয়াও ৰাইট হ'ব নোৱাৰে শিশুটোৰ লগত কোনো ধৰণৰ নেগোচিয়েট কোনো কথাত মানে মিলিজুলি একো ডিসিশন নলয় মানে সিহঁতে এক প্ৰকাৰ ডিক্টেটৰৰ দৰে ব্যৱহাৰ কৰা দেখা যায় এনে শিশুবোৰ পিছলৈ কেনে হ'ব পাৰে বাৰু সাধাৰণতে এনে শিশুবোৰ পিছলৈ মা-দেউতাৰ দৰেই অথৰিটেৰিয়ান হোৱা দেখা যায় অৰ্থাৎ সিহঁতে যেতিয়া পিতৃ-মাতৃ হয় সিহঁতেও নিজৰ শিশুৰ প্ৰতি এনে ধৰণৰ ব্যৱহাৰ কৰা দেখা যায় সিহঁত যেতিয়া স্কুল বা কলেজত গৈ বেলেগৰ লগত তেনে ধৰণৰ ব্যৱহাৰ কৰিবলৈ লয়
এনে শিশুবোৰ যেতিয়া ডাঙৰ হয় স্কুললৈ যায় বা কলেজলৈ যায় তেওঁলোকেও নিজৰ ফ্ৰেণ্ডছৰ লগত এনে ধৰণৰ ব্যৱহাৰ কৰিবলৈ কৰা দেখা যায় সিহঁতৰো বেলেগৰ পৰা বহুত হাই এক্সপেক্টেশন থাকে বেলেগৰ কিবা কাম কৰোৱাব লাগিলে ফোৰ্সফুলি কামবিলাক কৰায় ডিক্টেটৰৰ নিচিনা ব্যৱহাৰ কৰে এনে নহয় যে এনে শিশুবিলাক সাকসেসফুল নহয় হেতু নহয় কিন্তু দেই সিহঁত বহুত ক্ষেত্ৰত যেনে ক্ৰীড়াৰ ক্ষেত্ৰতে হওক স্পৰ্টছতে হওক বা কিছুমান কাম কাজ বা জবৰ ক্ষেত্ৰতে হওক বহুত আগ্ৰহণীয় হোৱাও দেখা যায় কিন্তু যেতিয়া প্যাৰেন্টিংৰ কথা আহি পৰে তেওঁলোক পিছলৈ গৈ পেলাই অথৰিটেৰিয়ান হোৱা দেখা যায় এটা বেয়া ফলো আছে ইয়াৰ এটা বেয়া ফলো আছে এনে শিশুৰ আত্মবিশ্বাস কমি যায় কাৰণ শৰীৰৰ পৰা প্যাৰেন্টছে যেতিয়া শিশুটিক কন্ট্ৰোল কৰি ৰাখে তাৰ নিজা আত্মবিশ্বাসটো লাহে লাহে কমি যোৱা দেখা যায় ফলত কি হয় ফিউচাৰত যেতিয়া হিমতে কিবা এটা উচ্চ স্থানত কোনবা মানুহে তাক লগ পায় যেনে হায়াৰ অথৰিটিৰ মানুহ এটা লগ পায় যেনেকৈ ধৰক টিচাৰ হওক বা এজন ডক্টৰ হওক বা নিজৰ অফিচৰ বছ ইত্যাদি হওক সিহঁতক যেতিয়া সিহঁতে উচ্চ স্থানৰ মানুহ এটাক দেখা পায় সিহঁতে নিজে সেই মানুহজনক নিজৰ দেউতা বা মাৰ লগত তুলনা কৰিবলৈ ধৰে আৰু সেই মানুহটোক ভয় খোৱা আৰম্ভ কৰে কাৰণ সিহঁতৰ মনত তেনে ধৰণৰ এটা ছবি তৈয়াৰী হৈ যায় সিহঁতে এইটো ভাবি লয় যে ৰিলেশনশিপবোৰ এনে ধৰণৰে হয় এজন মানুহে আন এজনৰ ওপৰত আধিপত্য কৰে সো সিহঁতৰ সেই ধৰণৰ এটা মেন্টালিটি হৈ যায় সো এইটো আছিল প্ৰথম টাইপৰ প্যাৰেন্টিং অৰ্থাৎ আপুনি শিশুটিক বহুত হাই এক্সপেক্টেশন কৰে শিশুটিক বহুত লিমিট বা বাউন্ডাৰিজ সেট কৰি দিয়ে শিশুটিক পানিশমেন্ট কৰে শিশুটিক লগত কোনো ধৰণৰ নেগোসিয়েশন নকৰে কোনো ধৰণৰ কথা বতৰাত মিলিজুলি সিদ্ধান্ত নলয় আপোনাৰ যেটো ডিসিশন হেতু শিশুটিৰ ওপৰত জাপি দিয়ে যদিও আপুনি ভাবে যে আপুনি শিশুটিক বৰ মৰম কৰে বা শিশুটিৰ ভালৰ কাৰণে এইবোৰ কৰি আছে কিন্তু একচুয়ালি শিশুটিৰ প্ৰতি সেই পিতৃ মাতৃবিলাকৰ মৰমটো অলপ কম থাকে এইটো হল অথৰিটেৰিয়ান টাইপ অফ প্যাৰেন্টিং দ্বিতীয় প্যারেন্টিংৰ যেটো স্টাইল আছে এতিয়া হেতুৰ বিষয়ে মই কম দ্বিতীয় ধৰণৰ যেটো প্যারেন্টিং স্টাইল আছে হেতুক আমি আনইনভলভড প্যারেন্টিং স্টাইল বুলি কওঁ যাক অসমীয়াত নিৰ্লিপ্ত বুলি ক'ব পাৰি নিৰ্লিপ্ত ধৰণৰ পিতৃ-মাতৃ এনে পিতৃ-মাতৃয়ে শিশুক লৈ ইমান চিন্তিত নহয় বা শিশুটিৰ প্ৰতি অলপ অৱহেলাৰ ভাৱ এটা আছে সিহঁতিক অলপমান নেগলেক্ট কৰাৰ নিচিনা দেখা যায় শিশুৰ পৰা মানসিকভাৱে এটা দূৰত্ব বজাই ৰাখে তেনে ধৰণৰ পিতৃ-মাতৃ শিশুটিক কম মৰম কৰে আৰু সিহঁতৰ এক্সপেক্টেশন শিশুটিৰ পৰা ইমান এটা নাই বহুত কম পৰিমাণৰ এক্সপেক্টেশন থাকে শিশুটিক বেছি বাউন্ডাৰিজ বা লিমিটও বান্ধি নিদিয়ে শিশুটি যি কৰে হেতু কৰিব কোনো ধৰণৰ এক্সপেক্টেশন নাই আৰু হিমান মৰম নকৰে এনে পিতৃ-মাতৃ শিশুৰ প্ৰতি কোনো দায়িত্ব নাই বা দায়িত্ব নলয় বা ৰেসপন্সিবিলিটি নলয় শিশুটি যদি গোটেই দিন টিভি চাই আছে তেনেহলে টিভি চাই থাকিবলৈ দিব এটো নকয় যে তুমি এটো নকৰিবা ধৰি লওক শিশুটি ঘৰত আহতে বহুত দেৰি কৰিছে ৰাতি সিহঁতে হেতু ইমান গুৰুত্ব নিদিয়ে বা কথাটো আওকাণ কৰি ৰাখে শিশুৰ শিক্ষাৰ ক্ষেত্ৰতো বেছি গুৰুত্ব নিদিয়ে এনে প্যাৰেন্টস শিশুৰ লগত বেছি সময় অতিবাহিত নকৰে বেছি কথা নাপাতে আৰু যেতিয়া শিশুটিৰ বিভিন্ন ধৰণৰ কাম কাজত উৎসাহ নজগায় এনে ধৰণৰ পিতৃ-মাতৃবিলাক প্যাসিভ বা নিষ্ক্ৰিয় প্ৰকাৰৰ হয় শিশুৱে যি কৰে হেতুৱে কৰিব আৰু শিশুক কোনো ধৰণৰ সুপাৰভিজন বা তত্ত্বাৱধান নকৰে ধৰি লওক শিশুটি কিবা কাৰণত কান্দি আছে তেনেহলে হয়তো কান্দি থাকিবলৈ দিব কি কাৰণে কান্দিছে হেতু চাবলৈ নাযায় বা স্কুলত ধৰক শিশুটিক কোনোবাই কিবা বুলি কৰিছে বা কিবা বেয়া ব্যৱহাৰ কৰিছে বা স্কুলত শিশুটি কাৰোবাৰ লগত মাৰধৰ কৰিছে সেই কথাটোতো তেনে ধৰণৰ প্যাৰেন্টছে ইমান এটা গুৰুত্ব দিয়া দেখা নাযায় গতিকে এটো দ্বিতীয় প্ৰকাৰ প্যাৰেন্টিং যাক আমি আনইনভলভড প্যাৰেন্টিং বুলি কওঁ যত প্যাৰেন্টছৰ শিশুৰ প্ৰতি কম মৰম থাকে আৰু সিহঁতৰ পৰা এক্সপেক্টেশনটো কম থাকে বহু ক্ষেত্ৰত দেখা যায় যে এনে পিতৃ-মাতৃ হয়তো নিজৰ জীৱনতে বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে যাৰ কাৰণে এনে ধৰণৰ ব্যৱহাৰ আচৰণ কৰা দেখা যায় মেবি তেখেত নিজেও কিবা কাৰণত ডিপ্ৰেছনত আছে বা জব লছ হৈছে
বা কিবা এটা ডাঙৰ দুৰ্ঘটনা এটা হৈছে যাৰ কাৰণে মানসিকভাৱে ইমান এটা ভাল নহয় অৱস্থা, যাৰ কাৰণে তেখেতসকল এনেধৰণৰ পেৰেণ্টিং ষ্টাইল কৰা দেখা যায়। তৃতীয় প্ৰকাৰৰ যিটো পেৰেণ্টিং ষ্টাইল আছে তাক পাৰ্মিছিভ পেৰেণ্টিং বুলি কোৱা হয়। পাৰ্মিছিভ পেৰেণ্টছ যিবোৰ থাকে সিহঁতৰ শিশুৰ বহুত বেছি ভাল পায়, অৰ্থাৎ হাই লেভেল অফ লাভ থাকে, কিন্তু লিমিট কম থাকে। শিশুটিৰ প্ৰতি সিহঁতৰ লিমিট বা বাউণ্ডাৰিজ কম থাকে, বা এক্সপেক্টেশ্যন শিশুটিৰ পৰা বা আশা কম থাকে। এনেধৰণৰ পিতৃ মাতৃবিলাকে ভাবে যে তেওঁলোকে শিশুটিৰ কাৰণে চব ঠিক কৰি আছে, চব বেষ্ট কৰি আছে, কিন্তু একচুৱেলি তাতে এটা সৰু ভুল এটা আছে। মই যেতিয়া প্ৰেক্টিছ কৰোঁ OPDত, তেতিয়া মই কেতিয়াবা পাওঁ এনেধৰণৰ পেৰেণ্টছ, তেখেতে এনেধৰণৰ এটা কমপ্লেইন কৰে যে মই মোৰ শিশুটিৰ কাৰণে ইমান কৰোঁ, মই শিশুটিক ইমান মৰম কৰোঁ, চব দিওঁ, যি বিচাৰে সেইটোৱে কিনি দিওঁ, তথাপিও শিশুটিয়ে মিছবিহেভ কৰে বা অভদ্ৰ ব্যৱহাৰ কৰে। মই নাজানো যে মই কি কৰিম, মই শিশুটিক কেনেকৈ ভাল কৰিম, একচুৱেলি মোৰ ভুলটো ক'ত হৈছে, তেওঁলোকে কোনো সেইটো বুজি নাপায়। মানে একচুৱেলি প্ৰব্লেমটো হ'ল যে তেওঁলোকে শিশুটিক কোনো ধৰণৰ লিমিট ছেট নকৰে বা বাউণ্ডাৰী ছেট কৰি নিদিয়ে। সাধাৰণতে দেখা যায় যে পাৰ্মিছিভ পেৰেণ্টছ যিবোৰ থাকে সিহঁতৰ মা দেউতা অথৰিটেৰিয়ান পেৰেণ্টছ হয়, যিটো মই প্ৰথমেই ক'লোঁ। অৰ্থাৎ সিহঁতৰ মা দেউতা বহুত ষ্ট্ৰিক্ট আছিলে, কোনো ধৰণৰ কথা নুশুনিছিলে, নিজৰ কথা মতে সিহঁতক চলোৱাইছিলে। গতিকে পিছলৈ গৈ সিহঁতে যেতিয়া সিহঁতৰ ল'ৰা ছোৱালী হয়, সিহঁতে ভাবে যে মই মোৰ ল'ৰা ছোৱালীক মই ইমান সেইটো নকৰোঁ, ঠিক আছে, মোৰ লগত যি হৈছে হৈছে, কিন্তু মোৰ ল'ৰা ছোৱালীক মই সেনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰোঁ, মই তাক যি লাগে মই তাক সেইটোৱে দিম, তাক মই বহুত মৰম কৰিম। সেইটো কৰিবলৈ যাই কি হয়, সিহঁতে কোনো ধৰণৰ লিমিট ছেট নকৰে বা বাউণ্ডাৰী ছেট নকৰে। অৰ্থাৎ তেওঁলোকে ভাবে তেওঁলোকে নিজৰ মা দেউতাৰ নিচিনা নহ'ম। এওঁলোকে ল'ৰা ছোৱালীৰ ওপৰত বহুত টকা খৰচ কৰে, পিছত ভিতৰে ভিতৰে ভাবে মই ইমান খৰচ কৰিব নালাগিছিল নেকি। এনেধৰণৰ পিতৃ মাতৃৰ শিশুটোৰ ওপৰত কণ্ট্ৰল নাথাকে। শিশুটোৱে ওলোটা নিজে পিতৃ মাতৃবিলাকক কণ্ট্ৰল কৰা দেখা যায় বা কিছুমান বাউণ্ডাৰী ছেট কৰি দিয়ে। এতিয়া শিশুটোৱে ক'ব পাৰে মই বাহিৰত গৈ আছোঁ, পিছত কথা পাতিম, এতিয়া মই সময় নাই, ৰাতি হয়তো বহুত দেৰিকৈ আহিব পাৰে। চ' এনেধৰণৰ শিশুৰ প্ৰতি পিতৃ মাতৃৰ কোনো ধৰণৰ কণ্ট্ৰল নাথাকে, আৰু ইয়াতে ওলোটা হৈ যায়। ওলোটা শিশুৱে ছাপ'জ মাকে বা দেউতাই শিশুটিক কিবা এটা ক'ব বিচাৰিছে, শিশুটিয়ে ক'ব নাই মই এতিয়া মোৰ ওচৰত সময় নাই, মই এতিয়া বাহিৰত গৈ আছোঁ, মই পিছত কথা পাতিম। ৰাতি বহুত দেৰিকৈ আহিলে ক'লে মা দেউতাকৰ একো কথা নুশুনে। চ' কি হয়, আপুনি যদি সৰুৰে পৰা তাক একো ধৰণৰ লিমিট ছেট নকৰে, কোনো ধৰণৰ এক্সপেক্টেশ্যন নাই, অকল মৰমে কৰি থাকে, যি লাগে সেইটোৱে দিয়ে, তেতিয়া গৈ পেলাই এইটো পাৰ্মিছিভ পেৰেণ্টিং কৰিলে এই ধৰণৰ প্ৰব্লেম পিছত পাব পাৰে। ল' এক্সপেক্টেশ্যন, এনেধৰণৰ পিতৃ মাতৃ শিশুৰ পৰা ল' এক্সপেক্টেশ্যন থাকে। এইটো নহয় যে তেওঁলোকে সেই শিশুৰ ছাকচেছ নিবিচাৰে। ল' এক্সপেক্টেশ্যন মানে মই এইটো কোৱা নাই যে তেওঁলোকে শিশুৰ ছাকচেছ নিবিচাৰে, কিন্তু সিহঁতৰ এটা এটিটিউড হৈ যায় যে শিশুটিক মই যিয়ে নকৰক কিয় মই সদায় মৰম কৰিম। শিশুটোৱে স্কুলত যদি ভাল কৰক বা বেয়া কৰক সেইটো মই তেনেকুৱা ধৰণৰ পিতৃ মাতৃয়ে গুৰুত্ব নিদিয়ে। পৰীক্ষা ভাল হয় নে নহয় সেইটো গুৰুত্ব নিদিয়ে। ইম্পৰ্টেণ্ট কথা হ'ল যে মই তোমাক ভাল, তুমি জীৱনত যিয়ে নকৰা কিয় মই তোমাক সদায়ে ভাল পাই থাকিম। চ' এনেধৰণৰ এটা মেণ্টেলিটি হয়। চ' এই ধৰণৰ যিবোৰ পিতৃ মাতৃ থাকে সেইবোৰক আমি পাৰ্মিছিভ পেৰেণ্টছ বুলি কওঁ। এইটোক পাৰ্মিছিভ পেৰেণ্টিং ষ্টাইল বুলি কোৱা হয়, যাক অসমীয়াত আপুনি অনুমোদনকাৰী বুলি। পাৰ্মিছিভ পেৰেণ্টছবিলাকে শিশুক বহুত বেছি মৰম কৰাৰ ফলত কিছুমান প্ৰব্লেম দেখা দিয়ে। যেনে এনে পিতৃ মাতৃয়ে শিশুটিক কোনো ধৰণৰ কষ্ট হ'ব নিদিয়ে, কোনো কষ্ট কৰিবলৈ নিদিয়ে। গতিকে শিশুটিয়ে নিজৰ ভুলৰ পৰা শিকি, যিটো শিশুৰ এটা থাকে নহয় যে কিবা এটা ভুল কৰিলে সেই ভুলটোৰ পৰা শিকি নিজকে শুধৰালে, সেই বস্তুটো নহয় মানে। চ' শিশুটোৱে নিজৰ ভুলৰ পৰা শিকাৰ চান্সে নাপায়। এনে শিশু পিছলৈকে এনেকুৱা হৈ যায় যে সিহঁতে এনেকৈ ভাবি লয় যে মই যি ডিমাণ্ড কৰিম সেইটো মই পাবই লাগিব। চ' এনে শিশু যেতিয়া ডাঙৰ হৈ যায়, যেতিয়া কিবা এটা চাকৰি পায় বা কিবা এটা জব পায়, যেতিয়া সেই চাকৰি বা জবত যেতিয়া কিবা এটা ভুল কৰে বা কিবা এটা মিষ্টেক হয়, আৰু যেতিয়া
তেখেতৰ যিটো সিনিয়ৰ থাকে তেতিয়া যদি সেই সিনিয়ৰে যদি কৈ দিয়ে যে তোমাৰ এইটো ভুল হৈছে একচুয়ালি তুমি এনেকৈ কৰিব লাগিছিলে কিন্তু তুমি এইটো ভুল কৰিছা তেতিয়া হলে কি হ'ব এনে শিশুবিলাকে কাৰণ সিহঁতে সৰুৰে পৰা অকল মৰমে পাই আছে নহয় সিহঁতক মা দেউতাটো কেতিয়া কোৱা নাই যে তোমাৰ এইটো ভুল হৈছে বুলি সিহঁতক হেল্পে কৰি থাকে হয় নাই গতিকে সেইটো বস্তু সিহঁতে মানি ল'ব নোৱাৰে তেতিয়া একচুয়ালি তেনে ধৰণৰ শিশুবোৰ পিছত গৈ হঠাৎ মানে সেই বস্তুটো সহ্য কৰিব নোৱাৰি ডিপ্ৰেছনত যোৱা দেখা যায় কাৰণ তাৰ কাৰণে এইটো ফাৰ্স্ট টাইম যত কোনোবাই তেওঁক ভুল বুলি কৈছে সো 22-23 বছৰ মান বয়সত এনে ধৰণৰ শিশুৱে এই বস্তুটো হ্যান্ডেল কৰিব নোৱাৰা হৈ যায় সো এতিয়া আৰু মই ব্ৰহ্মপুত্ৰ পাওঁ হৈছে সো এতিয়ালৈকে মই গুৱাহাটীৰ পৰা নৰনাৰায়ণৰ হেতুলৈকে অহাৰ এই জাৰ্নিত মই তিনিটা ধৰণৰ পেৰেণ্টিঙৰ বিষয়ে ক'লোঁ এটা অথৰিটেৰিয়ান পেৰেণ্টছ যাৰ শিশুটিৰ প্ৰতি এক্সপেক্টেশন বহুত হাই থাকে বহুত লিমিট সেট কৰি দিয়ে বাউন্ডাৰিজ বহুত থাকে পানিশমেন্ট সো মেনি থিংস কিন্তু শিশুটিৰ প্ৰতি মৰম কম থাকে দ্বিতীয় বিধ আছিলে আনইনভলভড নিৰ্লিপ্ত মৰম কম কৰে আৰু কোনো ধৰণৰ বাউন্ডাৰিও নিদিয়ে শিশুটিয়ে যি কৰে কৰি থাকক যি মৰ্জি কৰি থাকক এনে ধৰণৰ পেৰেণ্টছবিলাক নিজৰ লাইফতো কিবা এটা প্ৰব্লেমত থাকে কিবা এটা ডিপ্ৰেছনত থাকে যাৰ কাৰণে এনে ধৰণৰ হয় থাৰ্ড টাইপৰ হ'ল পাৰমিছিভ অৰ্থাৎ সিহঁতে শিশুটোক বহুত বেছি মৰম কৰে কিন্তু কোনো ধৰণৰ লিমিট বা বাউন্ডাৰি সেট নকৰে ফলত কি হয় শিশুটি উল্টা মা দেউতাকে উভতি ধৰে আৰু ফিউচাৰত গৈ পেলাই যেতিয়া কিবা এটা কামত ডাঙৰ কামত যায় তেতিয়া সিহঁতে প্ৰবলেম ফেস কৰে কাৰণ সিহঁতে কেতিয়াও নিজৰ ভুলৰ পৰা একো শিকিবই পাৰে না এতিয়া মই লাষ্ট ফোৰ্থ টাইপ যেটো পেৰেন্টিঙৰ কথা কম সেইটো হ'ল বেস্ট পেৰেন্টিং যাক অথৰিটেটিভ পেৰেন্টিং বুলি কোৱা হয় গতিকে এতিয়াৰ পৰা আপুনি মনোযোগেৰে শুনিব যে অথৰিটেটিভ পেৰেন্টছ কেনেকৈ হ'ব লাগে কাৰণ এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল আপোনালোকক অথৰিটেটিভ পেৰেন্ট কৰা অথৰিটেৰিয়ান আনইনভলভড আৰু পাৰমিছিভ এই তিনি ধৰণৰ পেৰেন্টিং ষ্টাইলটো যিমান পাৰে আপোনালোকে কম ব্যৱহাৰ কৰিব আৰু অথৰিটেটিভ পেৰেন্টছ হ'ব ট্ৰাই কৰিব সো অথৰিটেটিভ পেৰেন্টছ কি শিশুটি যেতিয়া কিবা এটা কাম কৰিবলৈ আগবাঢ়ে তেতিয়া এনে ধৰণৰ পিতৃ-মাতৃয়ে শিশুটিৰ সহায় কৰে শিশুটিৰ লগতে থাকে তাৰ লগত মিলিজুলি কামবিলাক কৰে এটা সমন্বয় স্থাপন কৰি লয় শিশুটিৰ লগত এনে ধৰণৰ পেৰেন্টছে কেতিয়াও ডিক্টেটৰ বা বছৰ নিচিনাকৈ ব্যৱহাৰ নকৰে অথৰিটেটিভ পেৰেন্টছ বিলাকে নিজৰ শিশুক বহুত বেছি মৰম কৰে লগতে কিন্তু বহুত বেছি লিমিট বা বাউন্ডাৰিজও সেট কৰি দিয়ে এটো কেনেকৈ কৰিব তাহলে শিশুটিৰ প্ৰতি বৰ সাপোৰ্টিভ হয় বা কেতিয়াও হাৰ্শ পানিশমেন্ট নিদিয়ে কিন্তু কিছুমান লিমিট সৰু সৰু লিমিট সেট কৰি দিয়ে ঠিক আছে আপুনি শিশুটি কন্ট্ৰোল কৰিব ঠিকে কিন্তু তাৰ লগত মিলি একেলগে কাম কৰি আপোনাৰ এই কন্ট্ৰোলটো স্থাপন কৰিব এই কিবা এটা নিয়ম বা কিবা এটা বাউন্ডাৰি বা কিবা এটা পৰিসীমা বা কিবা এটা লিমিট এটা যেটা সেট কৰিছে যে এইটো তুমি কৰিব নোৱাৰা এইটো এই কাৰণে কৰিব নোৱাৰা এই নিয়মটো যদি তুমি ফলো নকৰা তেনে হলে এইটো হ'ব এই নিয়মটো যদি ফলো কৰা তেনে হলে এইটো হ'ব সো আপুনি যেটা লিমিটটো সেট কৰিব বা কিবা এটা নিয়ম সেট কৰিব আপুনি বুজাব লাগিব যে এই নিয়মটো এই কাৰণে সেট কৰা হৈছে এই নিয়মটো এইটো হল নিয়ম এইটো এই কাৰণে সেট কৰা হৈছে এই নিয়মটো যদি ফলো কৰা এইটো ইয়াৰ পৰা এইটো লাভ হয় এই নিয়মটো যদি তুমি ফলো নকৰা তেনে হলে ইয়াৰ পৰা এইটো হ'ব পাৰে সো এই গোটেই বস্তুখিনি যেতিয়া শিশুটি বুজি পাব তেতিয়া এটা শিশুটি এটা নিজে বিবেচনা নিজে বিবেক বিবেচনাৰে সিদ্ধান্ত ল'ব পাৰিব যে এইটো কি বুজিছে সো শিশুটিৰ লগত মিলি জুলি শিশুটিক বুজাই তাৰ পিছত আপুনি তাক কন্ট্ৰোল কৰিব ডাইৰেক্ট অৰ্ডাৰ দি পেলাই কন্ট্ৰোল কৰিলে নহব যেনে ধৰি লওক টিভি চোৱাৰ কথাটোৱে ধৰো যে আপুনি এটা নিয়ম কৰি দিলে যে তুমি দিনত 2 ঘণ্টাতকৈ বেছি টিভি চাব নোৱাৰা গতিকে প্ৰথমে ক'লে যে 2 ঘণ্টাতকৈ বেছি টিভি চাব নালাগে তাৰ পিছত ক'ব যে যদি তুমি 2 ঘণ্টাতকৈ বেছি টিভি চোৱা তেতিয়া হলে ই তোমাৰ হাৰ্ম কৰিব পাৰে কেনে ধৰণৰ হাৰ্ম কৰিব পাৰে কাৰণ যদি তুমি বেছি টিভি চোৱা তেনে হলে তুমি টিভিতে বেছি সোমাই থাকিবা গতিকে তোমাৰ ঘৰৰ যিবোৰ মানুহ আছে হিহঁতৰ লগত তোমাৰ সম্পৰ্কটো লাহে লাহে কমি যাব তোমাৰ কমিউনিকেশন স্কিলখিনি কমি যাব আনহাতে তুমি এজন যদি মানুহৰ লগত তোমাৰ ইন্টাৰেকশন কৰা তোমাৰ
ফিউচাৰত তোমাৰ কথা কোৱা তোমাৰ পাৰ্সোনালিটি সব বস্তু ভাল হ'ব গতিকে এই টিভি কম চোৱা বা টিভি দৈনিক 2 ঘণ্টাকে চালে তুমি এই কেটা হ'ব আৰু যদি তুমি 2 ঘণ্টাতকৈ বেছি চোৱা বা হলে তোমাৰ এই কেটা প্ৰবলেম হ'ব এইখিনি কথা যদি শিশুটি ভালদৰে বুজি পায় তেনেহলে শিশুটি নিজে নিজেই কমকে টিভি চোৱা আৰম্ভ কৰিব যিবোৰ অথৰিটেটিভ প্যাৰেন্ট থাকে এনেধৰণৰ প্যাৰেন্টস বোৰে স্পষ্ট নিৰ্দেশ দিয়ে ক্লিয়াৰ মেছেজ দিয়ে যি কৰে ক্লিয়াৰ মেছেজ থাকিব দেই যে এইটো ক্লিয়াৰ মেছেজ কনফিউজন নকৰে মানে আপুনি ক্লিয়াৰ মেছেজ দিব লাগিব ঠিক আছে এনে আপোনাৰ যেটো টোন আপোনাৰ শিশুৰ লগত কথা কোৱাৰ যেটো টোন হেতু কাম পিসফুল হ'ব লাগে মানে আপুনি ঠাণ্ডা মগজুত ঠাণ্ডা কে ধুনিয়া কে কথাবিলাক ক'ব পাৰিব লাগিব এটা উদাহৰণ স্বৰূপে মই ক'ব বিচাৰো ধৰক আপোনাৰ শিক্ষাটো কিবা এটা ভুল কৰিলে সেই ভুল কৰাৰ পিছত আপুনি তাক এক সপ্তাহৰ কাৰণে এটা পানিশমেন্ট দিলে তেতিয়া শিশুটোৱে আপোনালোক ক'ব পাৰে যে পাপা এই মই ঠিক আছে মই ভুল কৰিছো কিন্তু এক সপ্তাহ পানিশমেন্ট দিয়াটো ঠিক হোৱা নাই ঠিক আছে তে আপুনিও হেতু বিবেচনা কৰিব যে হয় এটো ঠিকে ভুল কৰিছে কিন্তু এক সপ্তাহ পানিশমেন্টটো দিয়া ঠিক নহয় তোমাক 2 ঘণ্টা ঠিক আছে মই তোমাক হেয়া কৰিছো তোমাক 2 দিনৰ কাৰণে পানিশমেন্টটো দিছো ক্লিয়াৰ কিন্তু আপুনি ক্লিয়াৰ হ'ব নাইবা আপুনি ক'ব পাৰে নাই নহয় তুমি এটো ভুল কৰিছা তুমি এক সপ্তাহ পানিশমেন্ট পাবা তুমি যিয়ে কৰা তথাপি কাৰণ এটো কাৰণত তোমাক এক সপ্তাহ পানিশমেন্ট দিয়া হ'ব তো হেতুটো আপুনি দুটা ক্ষেত্ৰতে মেছেজটো আপোনাৰ ক্লিয়াৰ হ'ব লাগে এনেধৰণৰ পিতৃ-মাতৃৰ আৰু এটা গুণ থাকে কি যে হিহতে শিশুটিক এজন সুদক্ষ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম কৰি তোলে কেনেকে তেওঁলোকে শিশুটিক সদায় সহায় কৰে নিজে কেনেকে শিশুটিয়ে নিজৰ কামবিলাক কৰিব পাৰিব কেনেকে কাম এটাত আগবাঢ়িব পাৰিব সেই কথা বুজাই দিয়ে সেই কথাত সহায় কৰে ধৰক আপোনাৰ শিশুটি কোনোবা ফ্ৰেণ্ডৰ লগত কাজিয়া কৰিছে স্কুলত এনে ক্ষেত্ৰত অথৰিটেটিভ যিবোৰ প্যাৰেন্ট থাকে তেহেতে চেষ্টা কৰিব যে শিশুটিক কেনেকৈ কাজিয়াৰ পৰা বিৰত ৰাখিব পাৰি তাৰ কাৰণে কি কৰিব লাগিব শিশুটিক শান্ত হৈ থকা শিকাব লাগিব মানে খং নকৰা শিকাব লাগিব খং কেনেকৈ কৰিব নালাগে কেনেকৈ তেনে পৰিস্থিতিৰ পৰা নিজকে আতৰি ৰাখিব লাগে সেই কথাবোৰ শিকাব হয়নে ইয়াতে মোৰ এটা সৰু কাহিনী মনত পৰিছে মই যেতিয়া ক্লাস 3 ত আছিলো তেতিয়া মোৰ ফ্ৰেণ্ড এজনৰ লগত স্কুলত কাজিয়া হৈছিল মোৰ ফ্ৰেণ্ডজনৰ নাম আছিল অজিত সো অজিতৰ লগত মোৰ কাজিয়া হৈছিল তেতিয়া মোৰ দেউতাই এলপি স্কুলৰ কথা মই তেতিয়া গোৱালপাৰাত আছিলো গোৱালপাৰাত এলপি স্কুলত আছিলো সো মোৰ দেউতাই স্কুলত গৈ পেলাই মোক আৰু অজিতক হ্যান্ডশেক কৰাই দিছিল আৰু লগতে মোক বুজাইছিল যে ফ্ৰেণ্ডৰ লগত ভালকে হাঁহি ধেমালি কৰি ফ্ৰেণ্ডশিপেৰে থাকিলে জীৱনটো আনন্দময় হয় আনহাতে মানে মাৰামাৰি কৰিলে হেবোৰ ভাল লৰাৰ লক্ষণ নহয় মাৰামাৰি কৰিব নালাগে মাৰামাৰি কৰিলে তুমি দুখ পাব পাৰা নাইবা কেতিয়াবা কৰাৰ পিছত তোমালোকৰ মাজত বন্ধুত্বটো নাইকিয়া হৈ যাব ইজনে সিজনৰ হেল্প নকৰা হবা আনহাতে যদি ভালকে মিলিজুলি থাকা ইজনে সিজনৰ টিফিন খাব পাৰিবা ইজনে সিজনৰ লগত খেলিব পাৰিবা তোমাৰ কিবা প্ৰবলেম হলে ই হেল্প কৰি দিব ইয়াৰ কিবা প্ৰবলেম হলে হি হেল্প কৰি দিব সো ইমান বিলাক বেনিফিট সো সেই বস্তুটো অথৰিটেটিভ প্যাৰেন্টসে এই বস্তুখিনি যেতিয়া শিশুটিক বুজাই দিয়ে তেতিয়া বহুত ভাল হয় সো এটো কোৱা হয় আমি এনেবল কৰা শিশুটিক সক্ষম কৰি তোলা ঠিক আছে আনহাতে এই সেম উদাহৰণটোতে যদি অথৰিটেৰিয়ান প্যাৰেন্ট হল হয় ঠিক আছে প্ৰথম যেটো কৈছিল যেটো ষ্ট্ৰিক্ট প্যাৰেন্ট বিলাক হল হয় তেনেহলে কি কৰিবা নেক্সট টাইম যদি তুমি স্কুলত কাজিয়া কৰা তেনেহলে মই তোমাক শাস্তি দিম তোমাৰ ফ্ৰেণ্ডছৰ লগত লগ কৰিব নিদিও তোমাক কম্পিউটাৰ চাব নিদিও বা তোমাক টিভি চাব নিদিও এনে ধৰণৰ কথা কল হয়নে আৰু যদি আনইনভলভড হয় যিবোৰ নিৰ্লিপ্ত প্যাৰেন্টস থাকে হলে তেওঁ স্কুলৰ পৰা গম পাব তেনে প্যাৰেন্টস আনইনভলভড বা নিৰ্লিপ্ত যিবোৰ প্যাৰেন্টস আছে হিহতে যেতিয়া স্কুলৰ পৰা গম পাব যে হিকুটিয়ে স্কুলত কাজিয়া কৰিছে তেতিয়া সেই কথাটো হিহতে ইগনোৰ কৰিব হয়তো স্কুলে যেতিয়া ইনফৰ্ম কৰিব তেতিয়া হয়তো ক'ব যে থ্যাংক ইউ আপোনালোকে আমাক জনোৱাৰ কাৰণে বৰ ভাল হৈছে
আমি কিবা এটা কৰিম, কিন্তু একচুৱেলি একো নকৰে। হয়তো শিশুটোক ক'ব যে তুমি স্কুলত কাজিয়া কৰিলে আমি স্কুলৰ পৰা কথা শুনিব লগা হয়, গতিকে তুমি এইবোৰ নকৰিবা, এনেধৰণৰ কিছুমান কথা ক'ব। বা যদি শিশুটোৱে কয় নাই মই বা এনেকুৱা হ'ব পাৰে যে শিশুটোৱে ক'লে নাই মই কৰিমেই, কাজিয়া কৰিম, মই যি কৰোঁ মই কৰিমেই, মই আকৌ কালি যাম, মই আকৌ কাজিয়া কৰিম, তেনে ক্ষেত্ৰত এনে পিতৃ মাতৃবিলাক উপায়বিহীন হৈ যায়, মানে আনইনভলভ পেৰেণ্টছবিলাক উপায়বিহীন হৈ যায়। অথৰিটেটিভ পেৰেণ্টছ বহুত ডেম'ক্ৰেটিক হয়। অথৰিটেটিভ পেৰেণ্টছবিলাক বহুত ডেম'ক্ৰেটিক হয়। সিহঁত নেগ'চিয়েট কৰি ভাল পায়, শিশুটিৰ লগত নেগ'চিয়েট কৰি ভাল পায়, শিশুটিৰ লগত চব কথা ডিছকাছ কৰি শিশুটিৰ লগত বেলেঞ্চত থাকে। সিহঁত ফ্লেক্সিবল হয়, অ'কে, ফ্লেক্সিবল হয়। সিহঁতে সদায় স্পষ্টকৈ নীতি নিয়মবোৰ শিকায়, ক্লিয়াৰ মেছেজ দিয়ে, আমি এনেদৰে কাম কৰোঁ, তোমাৰ ফেমিলিত চবে এই ৰীতি নীতিবোৰ মানি চলে, আমি এনেদৰে কামবোৰ কৰোঁ, আমাৰ ফেমিলিৰ সকলোৱে এই ৰীতি নীতিবিলাক মানি চলে, এইটো নিয়ম। এনেদৰে পিতৃ মাতৃবিলাকৰ শিশুৰ প্ৰতি বহুত ৰেছপনচিভ, হাইপাৰ ৰেছপনচিভ নহয়। পাৰ্মিছিভ পেৰেণ্টছ যিবোৰ থাকে সিহঁতৰ নিচিনা হাইপাৰ ৰেছপনচিভ নহয়। অৰ্থাৎ এটা এক্সাম্পলৰ যদি মই আপোনাক বুজাওঁ, যদি শিশুটি কান্দে, তেওঁলোকে চাব যে কিয় কান্দিছে। যদি কিবা জেনুইন কথা আছে শিশুটিক হেল্প কৰিব, কান্দাটো বন্ধ কৰাত হেল্প কৰিব। বাট কিন্তু যদি ফিল কৰে যে না কান্দটো শিশুটি অকল এটেনশ্যন পাবৰ কাৰণেহে কান্দি আছে, তেতিয়াহ'লে হয়তো অলপ কান্দিবও দিব পাৰে। আৰু শিশুটোক মনিটৰ কৰি থাকিব যে শিশুটোৰ যাতে একো ক্ষতি নহয়, এনে নহয় যে কান্দি পেলাই দিব, মনিটৰ দূৰৰ পৰা চাই থাকিব যে শিশুটিৰ একো প্ৰব্লেম যাতে নহয়, সেইটো চাই থাকিব, ঠিক আছে। আনহাতে এই চিটুৱেশ্যনটোত যদি এটা আনইনভলভ পেৰেণ্ট হয়, এই চিটুৱেশ্যনটোকে ইগন'ৰ কৰিব যে যা কান্দিছে, যি কৰিছে থাক। যিবোৰ শিশুৰ পেৰেণ্টছ অথৰিটেটিভ হয়, এনে শিশুবোৰ বহুত ষ্টেবল হয়, ডাঙৰ হৈ পেলাই বহুত স্থিৰ স্বভাৱৰ হয় আৰু জীৱনত সমস্যাবোৰ ভালদৰে হেণ্ডেল কৰিব পৰা হয়। কাৰণ শিশু শৈশৱ সময়খিনি শিকাৰ সময়, সেইখিনি ৰিমডেলিং বডিটো ৰিমডেলিং হোৱাৰ সময়। ভাবকচোন শিশুটো এটা ক্লাছো নকৰাকৈ কেনেকৈ এটা বিশাল লেংগুৱেজ শিকি যায়। আজি যদি আপোনাক মই কওঁ যে এটা নতুন লেংগুৱেজ শিকাগৈ, আপুনি হাজাৰ পঢ়াৰ পিছতো আপুনি টান পাব শিকিবলৈ, নতুন লেংগুৱেজ শিকিবলৈ। আনহাতে শিশু এটা কিতাপো নপঢ়ে, সি নিজে নিজে শুনি পেলাই দেখি পেলাই এটা বিশাল এটা লেংগুৱেজ শিকি যায়। এক্সেলটো শিকি যায়, ব্যৱহাৰ পাতি শিকি যায়। আপুনি ডাঙৰৰ লগত যেনেকৈ ব্যৱহাৰ কৰিব, আপোনাৰ শিশুটোৱে সেইটো শিকিব। আপোনাৰ ব্যৱহাৰে চাব আপোনাৰ শিশুৱে, আপুনি ডাঙৰৰ লগত কেনে ব্যৱহাৰ কৰে, শিশুৰ লগত কেনে ব্যৱহাৰ কৰে, সমবয়সীয়াৰ লগত কেনে ব্যৱহাৰ কৰে। আপুনি বেলেগ মানুহৰ লগত যেনে ব্যৱহাৰ কৰিব, আপোনাৰ শিশুও বেলেগৰ লগত সেনেকৈ ব্যৱহাৰ কৰিব। চ' এই সকলোবিলাক বস্তু শিকিবলৈ আনকনচিয়াছলি নাজানাকৈ শিকি থাকে। গতিকে এই 4 প্ৰকাৰ পেৰেণ্টিঙৰ ভিতৰত অথৰিটেটিভ পেৰেণ্টছটো চবতকৈ ভাল, য'ত আপুনি আপোনাৰ শিশুক মৰমো বহুত কৰিব, কিন্তু লিমিট বা বাউণ্ডেৰিজো বহুত ৰাখিব, ঠিক আছে। আপুনি অথৰিটেৰিয়ান অৰ্থাৎ ষ্ট্ৰিক্ট পেৰেণ্ট নহ'ব, আনইনভলভড বা নিৰ্লিপ্ত পেৰেণ্টছো নহ'ব, বা পাৰ্মিছিভ যোনে অকল বহুত বেছি মৰম কৰে কিন্তু কোনো ধৰণৰ বাউণ্ডেৰিজ নাথাকে, সেইটো নকৰিব। আপুনি মৰমো কৰিব লাগিব, আপুনি বাউণ্ডেৰিজো দিব লাগিব, আপুনি অথৰিটেটিভ পেৰেণ্ট হ'ব লাগিব, বুজি পাইছে। চ' গতিকে মই ভাবোঁ যে এইটো এটা বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'। এই বস্তুটো প্ৰতিজন পেৰেণ্টছে জানিব লাগে, ঠিক আছে। এজন শিশুৰ বিশেষজ্ঞ হিচাপে এইটো মোৰ কৰ্তব্য যে অসমৰ প্ৰতিটো পেৰেণ্টক মই এই বস্তুটো বুজাবলৈ পাৰোঁ। গতিকে আপুনি যদি বুজি পোৱা নাই, তলত কমেণ্ট কৰিব। এনি প্ৰব্লেম, পেৰেণ্টিং ৰিলেটেড এনি প্ৰব্লেম আপোনাক তলত কমেণ্ট কৰক, মই সম্পূৰ্ণ চেষ্টা কৰিম ৰিপ্লাই কৰিবলৈ। যি হেল্প লাগে মই চেষ্টা কৰিম। মই বিচাৰোঁ যে আমাৰ অসমৰ প্ৰতিজন শিশু এটা ভাল পেৰেণ্টিং ষ্টাইলৰ জৰিয়তে আগবাঢ়ক, আৰু শেষত আমাৰ শিশুবিলাক ভাল কৰক, শিক্ষাৰ ক্ষেত্ৰতে হওক বা বেলেগ ক্ষেত্ৰত, ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, বেলেগ ক্ষেত্ৰতে হওক, আগবঢ়োৱা হওক। আৰু আমাৰ কালেক্টিভলি আমাৰ অসমীয়া সমাজ, আমাৰ অসমৰ উন্নতি হওক, আমাৰ দেশৰ উন্নতি হওক। গতিকে এই ভিডিঅ'টো আপুনি চবৰে লগত শ্বেয়াৰ কৰিব। মই বহুত কষ্টকৈ বনাইছোঁ, দেখিছেই গোটেই যাত্ৰা, ইমান দূৰৰ পৰা ইমান দূৰলৈকে যাত্ৰাৰ মাজত মই এইখিনি কথা পাতিছোঁ। আৰু জেনুইনলি মই বিচাৰোঁ যে এই ভিডিঅ'টো চবৰে ওচৰত যাই পাব লাগে।
গতিকে প্লিজ শ্বেয়াৰ ইট এণ্ড প্লিজ লাইক ইট। চ' ধন্যবাদ। চ' মই অলমষ্ট পামেই এতিয়া, ভাগৰিও গৈছোঁ বহুত ট্ৰেভেলিং, বহুত ড্ৰাইভ কৰিলোঁ, ৰেষ্ট ল'ব লাগিব। চ' আৰু ভিডিঅ' লৈ আহিম নেক্সট, আৰু এটা ইম্পৰ্টেণ্ট পেৰেণ্টিঙৰ ওপৰত আৰু ভিডিঅ' মই আনিম ফিউচাৰত, গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই কিছুমান চিনেমেটিক ভিডিঅ'ও বনাওঁ, অলৰেডি মই 2টা বনাইছোঁ, এটা মৰ্ণিং ব্লিজ বুলি আৰু এটা টেক মি টু দ্য ৰিভাৰ। চ' চাব, যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব।